ইউটিউব চেনেল নৰ্থ ইষ্ট ব্লগ বয়। আজি আপোনালোকক নতুন এটা এপিছডত স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো ব্লগ ভিডিঅ' নহ'ব, আজি এটা বস্তু মই আনবক্সিং কৰিম। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি আকৌ কাষত থকা বেল আইকন দবাই পেলাই অল কৰি দিব, তেতিয়াহ'লে মোৰ ভিডিঅ'বিলাক চবতকৈ আপোনালোকে আগত পাব আৰু মোৰ ভিডিঅ' চাই এনজয়মেণ্ট কৰিব পাৰিব। আজি আনবক্সিং কৰিম। কি বস্তু আনবক্সিং কৰিম আপোনালোকক এতিয়া মই দেখুৱাম। মই আনবক্সিং কৰিম এটা মোবাইল মাইক্ৰ'মেক্স। এইটো মই এবাৰ খুলি খালি চালোঁ, তথাপি আপোনালোকক আনবক্সিং কৰি দেখুৱাম। ব'লক আনবক্সিং কৰোঁ। প্ৰথমতে ইয়াৰ বক্সটো আমি খুলি দলিয়াই পেলাই দিওঁ ন, তাৰপিছত খোলোঁ কিনো আছে আপোনালোকৰ চকুৰ সন্মুখত। ভাল লাগে মোৰ ভিউৱাৰ্ছক দেখুৱাই পেলাই, কাৰণ মোৰ ভিউৱাৰ্ছ বহুত মৰম কৰে মোক, সেইকাৰণে বহুত ভাল লাগে মোক। সেইকাৰণে মই অশেষ ধন্যবাদ দিওঁ তেওঁলোকক, মোক ইমান ছাপোৰ্ট কৰাৰ কাৰণে। ফাৰ্ষ্ট টাইম এইটো খুলি ল'লোঁ। এইটো হ'ল মোবাইল ফোন, মানে এণ্ড্ৰইড ফোন। এইটো মাইক্ৰ'মেক্স। তাৰপৰা আপোনালোকে এইটো থওঁ কাষত। তাৰ পাছত এইটো খুলি এইটো পেলাই দিওঁ। এইখন ইউজাৰ মেনুৱেল, মানে কেনেকৈ ইউজ কৰিব তাকে চাগে লিখা আছে। এইখন পাছত চাম, এইখন কাম নাই এতিয়া। আৰু কি চাওঁ, লগত আছে এডাল চাৰ্জাৰ কেবল, ডাটা কেবল। এইডাল হেভি নহয় আৰু কি দিছে, এটা চাৰ্জাৰ পিন দিয়ে সকলোতে, আৰু লগতে পাইছে এডাল হেডফোন। মোবাইলৰ দামটোৰ বিষয়ে ক'ম। মোবাইলৰ দামটো হ'ল ৪,৪৯৯ টকা, মানে ৫,০০০ টকা লৈছে। আৰু ইয়াৰ বিষয়ে মই ক'ম আপোনালোকক, আপোনালোকে ভিডিঅ'টো চাব। মই কৈ আছোঁ, এইটো মই বক্সটো পেলাই লওঁ, তাৰপিছত মোবাইলটো খুলি লওঁ, আপোনালোকক দেখুৱাই দিওঁ খুলি লৈ, তেতিয়া ভাল লাগিব। এইটো মোবাইলটো কেনেকুৱা আছে কমেণ্ট ছেকশ্যন কৰি জনাব, আপোনালোকে ভাল লাগিছে নে বেয়া লাগিছে। ইয়াৰ বিষয়ে জনাবলৈ হ'লে মই অলপ এখন চাব লাগিব, ইমান বৰ এটা ভালকৈ নাজানো মই ইয়াৰ বিষয়টো। ফাৰ্ষ্ট টাইম ইয়াৰ ক'বলৈ গ'লে ইয়াৰ মেমৰি ষ্ট'ৰেজ মানে হ'ল 8 GB আৰু 1 GB ৰেম। আৰু ইয়াৰ স্ক্ৰীনখন 12.7 চেণ্টিমিটাৰ। আৰু ইয়াৰ বেক কেমেৰা 5 মেগাপিক্সেল, আৰু ইয়াৰ ফ্ৰণ্ট কেমেৰা হ'ল 2 মেগাপিক্সেল। আৰু বেটেৰী হ'ল 2000 mAh। আৰু ইয়াৰ ডাবল চিম খায়, চবেই জানে, এখন মেমৰি খাব, সকলোৱে জানেই আৰু এইটো। মাইক্ৰ'মেক্স হয় মোবাইলটো, চাব পাৰে। মোবাইলটো লোৱাৰ কাৰণটো এটাই, মই যিটো মোবাইলত ভিডিঅ' বনাইছোঁ অলপ ষ্ট'ৰেজটো মানে কমি গ'ল। সেইটো 32 GB ষ্ট'ৰেজ আছিলে, বহুত কমি গ'ল। মই এডিটিং কৰিলে ভিডিঅ'টো যেতিয়া ছেভ কৰিবলগীয়া হয় মই অসুবিধা পাওঁ, সেইকাৰণে ইয়াত মানে ফেচবুক আৰু হোৱাটছআপ আৰু ইনষ্টাগ্ৰাম, লগতে কিছুমান গান মানে ইয়াত ষ্ট'ৰেজ কৰিম। বেছিভাগ মানে ফেচবুক হোৱাটছআপ চলালে ভাল হ'ব, মানে তাত মই ভিডিঅ' এডিটিং কৰিলে অসুবিধা নাপাওঁ। তেতিয়া মই যদি স্ক্ৰীন ৰেকৰ্ড কৰোঁ, কিবা এটা কৰোঁ, তেতিয়া মানে ইমান হেৰি নাহিব, সেইকাৰণে এইটো লোৱা হ'ল। আৰু মোবাইলটো ইমান দামীও নহয় বা ইমান হেৰিও নহয়, মানে মোৰ কাৰণে জোখৰ আৰু। মোৰ যিমানটো পইচা আছিল সিমানটো কাৰণে মোৰ জোখৰ, মানে কি মই যিমানটো বস্তু বিচাৰিছোঁ সিমানটো বস্তুতে সন্তুষ্ট থাকিব পাৰিম। কাৰণ এইটো মোৰ গান কেইটামান আৰু লগতে মোৰ ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰাম, লগতে টুইটাৰ চলাব পাৰিম। আৰু মোবাইলটো মাইক্ৰ'মেক্স, এইটো চাই ল'ব পাৰে। ইমান বৰ এটা ভালো নহয় বাৰু, ইমান নকওঁ মই ভাল বুলি, কাৰণ এইটো মই লৈছোঁহে মোৰ সুবিধাজনকভাৱে। আৰু আপোনালোকে যদি কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰি জনাব যাতে মোবাইলটো কেনেকুৱা লাগিছে, জনাবলৈ নাপাহৰিব। হেল্ল' গাইছ, লাইটটো গুচি গ'ল ভিডিঅ'টো বনাই থাকোঁতে, নক'ব আৰু আজিৰ মোৰ বেড লাক, সেইকাৰণে মোবাইলতো অস্থায়ী ফ্লাক্স জ্বলাই লৈছোঁ। আপোনালোকে এটা কথা কওঁ, মই আপোনালোকক চৰি খুজিছোঁ, কাৰণ মই ইউটিউবৰ দৰকাৰে মোবাইলৰ পৰা হোৱা নাই। ইউটিউবৰ দৰকাৰ কেতিয়া মোবাইল ল'ব পৰা আপোনালোকে যেতিয়া মৰম আৰু আশীৰ্বাদ দিব, তেতিয়া মই আগবাঢ়ি যাব পাৰিম। তেতিয়া মানে এই ইউটিউবৰ টকাৰে মোবাইল ল'ব পাৰিম বা ইউটিউবৰ টকাৰে কিবা বস্তু ল'ব পাৰিম। আপোনালোকৰ আশীৰ্বাদ পালেহে আগবাঢ়ি যাব পাৰিম আৰু ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, আৰু পাৰিলে মোক মাফ কৰি দিব।